Good morning guys, welcome back to my channel Life Captured. ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰি মই আৰু আন্তাৰ অলপ বজাৰলৈ ওলাই গ'লো। কিবা কিবি কিনিব লগা আছিল মোৰ আৰু এইখিনি আন্টিও আমাক আনিব দিছিলে। তাৰ পাছত এতিয়া মই ওলাই আহিছো, আজি পাৰ্থ আহিব, তাৰ লগত মই ঘৰলৈ যাম, আজি পাৰ্থৰ ঘৰলৈ। তো মই ওলাই আহিছো এতিয়া, তাক এতিয়া ল'ব গৈ আছো। এয়া আহি পালেহি, এতিয়া আমি দুটাই গৈ আছো আৰু ঘৰত। এইফালে কেনেকুৱা লাগিছে কৈ দিয়া, ঘৰ আহি? বহুত ভাল লাগিছে। কেইমাহৰ মূৰত? দুমাহ। কেনেকুৱা লাগিছে? 2 মাহ 1 মাহ। ভাল লাগিছে। মাৰ ৰিয়েকশ্যনটো চাম ৰ'বা। মাৰ ৰিয়েকশ্যনটো চাম ৰ'বা। বহুত ভাল লাগিছে ঘৰ আহি। আমি পাই গ'লো ঘৰ। লাঞ্চ কৰি মেলি আমি গোটেইকেইটাই ওলাই আহিলোঁ অলপ, মানে কালি মোৰ ফাদাৰ ইন ল'ৰ মানে পাৰ্থৰ দেউতাকৰ জন্মতিথি হয়, তো সেইকাৰণে অলপ বজাৰ চজাৰ কৰিব লগা আছে। আৰু বাবুৰ মানে ফোনটো ভাঙিছে, অলপ বেয়া হৈছে, তো তাৰ কাৰণে এটা নতুন ফোন কিনিব লগা আছে। আমাৰ শৰ্মা চুইটছত দৈ আৰু মিঠাই কিবা কিবি অৰ্ডাৰ দি থোৱা আছিলে, তো আমি বেলতলাত আহিলোঁ বজাৰ চজাৰ কৰি মেলি এতিয়া ফোন কিনিবৰ কাৰণে যাম আৰু। আইতা অহা নাই, যিহেতু আইতা চাংচাৰিত থাকে গাঁৱৰ ঘৰত। পাৰ্থই আজি ইভিনিং গৈ আইতাক লৈ আহিব। গৈছিলোঁ আমি একচুৱেলি বাবুৰ ফোন কিনিবৰ কাৰণে, কিন্তু পাৰ্থইও এটা কিনি ল'লে লাষ্টত গৈ। এয়া আমাৰ ঘৰত আজি দুটাকৈ আইফোন আহিছে, এইটো কিনিছে বাবুৱে। কেনেকুৱা লাগিছে বাবু? ভাল লাগিছে। হা, তোমাৰ পুৰণা ফোনটো কি হৈছিলে কৈ দিয়াচোন। দাম পাৰ ঠিক হৈছে। আৰু এইটো আমাৰ পাৰ্থই কিনিছে। কেনেকুৱা লাগিছে? একদম মজা। হা মজা। হয় নেকি? বাবুৱে কিন্তু নিজৰ পকেট মানি দি কিনিছে দেই, নিজে ছেভিং কৰি নিজৰ পইচা দি কিনিছে। আৰু মায়েও হেল্প কৰিছে বাৰু, দুইটাকে হেল্প কৰিছে মায়ে অলপ অলপ। বাকী দুইটাই আজি ফোন কিনি আছে গৈ পেলাই। খুব ভাল লাগি আছে ন? মজা লাগি আছে। নাচিম এতিয়া মই দেই। অঁ, নাচি দিবা। এইটো হয় 13 Pro টো হয় বাবুৰটো। এইটো হয় 13 টো নৰ্মেল। 13টো অঁ। পাৰ্থ ওলাইছে বিয়া খাবলৈ যাবলৈ। ক'ত যোৱা কৈ দিয়া? তুমি ওলাই মোৰ ফ্ৰেণ্ডবিলাকে কয় পাৰ্থকো ওলাবা বুলি, তুমি নোলোৱা কাৰণে কয়। ওলাম আকৌ বহুত জল্দি ওলাম আৰু ভালতে। এই ওলালে আৰু কোৱা, ক'ত যাবা কৈ দিয়া। চানচাৰি যাম। চাংচাৰি কি কৰিব যাবা? বিয়া আছে দাদা এটা। কাৰ লগত যাবা? অকলে যাম। আইতাকো নিনিয়া? আইতা ঘৰতে আছে, তাৰ পৰা আইতা লৈ যাম আৰু। অঁ দিয়া, বাই বাই। মোৰ কাৰণে পোলাও মাংস পেকিং কৰি লৈ আহিবা দেই, মটন এণ্ড পোলাও। যোৱা। কালিৰ বাৰ্থ এনিভাৰ্চাৰীৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। আমাৰ ওচৰৰ আণ্টিহঁতে আহিছে হেল্প কৰি দিবলৈ, চব্জি তবজি আজি ৰাতিয়ে কাটি থ'ব। আমি একদম চাদৰ ওপৰত আহিছোঁ, আমাৰ ৰুম দুটা বনাই থোৱা আছে, মানে কিবা খানা চানা পাতিলে ওপৰত খাব চাবৰ কাৰণে, চ' আমি চব তাত আহিছোঁ। পাৰ্থ আহি পালে, বিয়া খাই চাংচাৰিৰ পৰা আহোঁতে আমাৰ আইতাকো লৈ আহিছে। মৰ্ণিং আমি চবেই নিজৰ নিজৰ কামত বিজি হৈ গ'লোঁ। মই পায়স বনাই আছোঁ, মায়ে ঘৰ চাফা কৰা কিবা কিবি কাম কৰি আছে। এয়া আমাৰ আইতাই জোন পিঠা বনাই আছে, ভিতৰত নাৰিকল দি পিনে ষ্টিমত দিব। আমাৰ ভকত আহি পালেহি, চাংচাৰিৰ পৰা আহিছে, তো এতিয়া চাহ খাব, চাহ খাই পিনে তলত নাম ধৰিবলৈ যাব। এইফালে খেল চলি আছে, ৱৰ্ল্ড কাপ ফাইনেল। মোৰ পাপা আহি পালে মাত্ৰ, আৰু মোৰ আংকল এজন আহিছে লগত, চবেই খেলত ব্যস্ত। মোৰ পিজি আণ্টি আৰু মোৰ ফ্ৰেণ্ড আন্তাৰা আহি পালে এতিয়া, আণ্টিহঁতে বহিছে এতিয়া আহি পাই।
ইয়াত কিমান কাম কৰি আছে চোৱা বহুত কাম শহুৰেকৰ হেৰি একদম পাৰফেক্ট বোৱাৰী চাই বিকাশৰ কনষ্ট্ৰাকশ্যন হৈ আছে গাইজ এনেকে ফল্ড হৈ যায় ভাল নালাগে এইটো মোৰ দাদাৰ দিয়া দাদা বৌটিৰ দিয়া লকডাউনত খুৰীতাত আছিল দেখো ইমান বিজি বোৱাৰী আজি ভিডিঅ' কৰিবলৈ মই একদমেই টাইম নাপালোঁ দিনত মানে বিজি আছিলোঁ দিনটো আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি দিব বাই বাই গাইজ